সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে অনিষ্টকাৰী বিধেয়কখন জাপি দিব খোজাৰ প্ৰতিবাদত আজি দয়াং আঞ্চলিক ছাত্ৰ সন্থাই বিধেয়কৰ প্ৰতিলিপি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। মেৰাপানী চহৰৰ মাজমজিয়াত প্ৰতিলিপি দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে মেৰাপানী অঞ্চল। অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ জৰিয়তে কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনে যি কৃষক বিৰোধী নীতি অৱলম্বন কৰিছে, এই কৃষকক মাধম আৰু সুদামৰ বাবে তিনিখনকৈ বিল যি তেখেতলোকে গৃহীত কৰিছে, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজি ইয়াৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই তিনিখন বিলৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই কেন্দ্ৰীয় চৰকাৰখনে যি কৃষক বিৰোধী নীতি অৱলম্বন কৰি কৃষকক মাধম আৰু সুদামৰ কাৰণে যি তিনিখন বিল গৃহীত কৰিলে, আৰু এই তিনিখন বিলে যে কৃষিখণ্ডটো যে এটা বণিক পুঁজিপতি গোষ্ঠীলৈ যে হস্তান্তৰ হ'ব আৰু কৃষকৰ ওপৰত যে মাধমাৰ পৰিব, কৃষকৰ এই যিবোৰ উৎপাদিত কৃষি সামগ্ৰী এইবোৰ যে দৰ দামৰ কোনো মূল্য নিৰ্ধাৰণ নহ'ব, এক যে চিণ্ডিকেট ৰাজ হ'ব, এইটো সুন্দৰভাৱে পৰিলক্ষিত হৈছে। আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু তাৰ লগে লগে যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা যেনেকৈ চেনি, দাইল, আলু, পিঁয়াজ, চাউলকে আদি তেলকে আদি কৰি যি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা যি ব্যৱস্থা, এই ব্যৱস্থাবোৰৰ প্ৰতি আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু এইসমূহ কাণ্ড কাৰখানাই এইখন চৰকাৰে যি জনবিৰোধী কৃষক বিৰোধী যি নীতি অৱলম্বন কৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই তিনিখন বিধেয়কৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অতি শীঘ্ৰেই কৃষকৰ এই জনসাধাৰণৰ জনবিৰোধী নীতি অৰ্থাৎ এই বিধেয়কসমূহ প্ৰত্যাহাৰ কৰক, আৰু নহ'লে এই কৃষক বিৰোধী জনবিৰোধী নীতি অৱলম্বন কৰা এই চৰকাৰ বিৰুদ্ধে কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন ছাত্ৰ সন্থাই কিন্তু প্ৰতিটো মুহূৰ্তত কৰি যাব।